আমি পৌৰসভাখনে 1 ঘণ্টা কাৰণে টানিছো কিন্তু 1 ঘণ্টা আমাক সময় নাই 1 ঘণ্টা আমি কি টানিছো 1 ঘণ্টা আমি টানিছো 1 ঘণ্টা কিন্তু আমাক সময় দিও 1 ঘণ্টা সমূহ জাগিৰোডবাসী ৰাইজৰ উদ্যোগত আজি আমি জুবিন দাৰ মৃত্যুৰ ন্যায় বিচাৰি জাগিৰোডৰ মাছ বজাৰত আমি আজি জুৰ সমদল অনুষ্ঠান আয়োজন কৰিছো আৰু এই অনুষ্ঠানৰ মাধ্যমেৰে আমি অসম চৰকাৰক সুকিয়াই দিছো যে যিসকল দোষী এতিয়া ইতিমধ্যে চৰকাৰৰ লগতে আৰক্ষী যিমান আছে তেওঁলোকক উচিত শাস্তি প্ৰদান কৰক আৰু শীঘ্ৰে প্ৰদান কৰিব লাগে। এনেধৰণৰ ব্যক্তিসকল জীয়াই থকাৰ কোনো প্ৰয়োজন নাই আৰু এওঁলোকে কেতিয়াও মুকলি আকাশৰ তলত অসমত চলিব নোৱাৰে, তেওঁলোকে ওলাব নোৱাৰে। কাৰণ যদি আৰক্ষীয়ে তেওঁলোকক সুৰক্ষা দিয়ে পিছত যদি তেওঁলোকে বেললৈ বাহিৰ হয় তেতিয়া অসমৰ ৰাইজে তেওঁলোকক সোধাই নেৰে। গতিকে আমি এই আপোনালোকৰ মাধ্যমেৰে সমূহ অসমবাসীক আমি আহ্বান জনাইছো যে জুবিন দাৰ মৃত্যুৰ ক্ষেত্ৰত সকলো একলগ হৈ আহক আৰু আমি জুবিন দাৰ মৃত্যু খুব ক্ষিপ্ৰগতিত তেখেতৰ যি প্ৰক্ৰিয়া চলি আছে আইনী প্ৰক্ৰিয়া চলি সেই ক্ষিপ্ৰগতি হওক, ক্ষিপ্ৰগতিত হৈ যেন উচিত এটা শাস্তি প্ৰদান কৰক তাৰে আমি আহ্বান জনাইছো।